আচলতে জৰুৰী বৈঠকটো আমি পাতিবলগীয়া হৈছে একমাত্ৰ অসমত বৰ্তমান দুটা সংগঠন আচ্ছা আৰু আচাৰ কিছু বিভেদকামী আলোচনা আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ আচাৰ প্ৰদীপ নাগ ডাঙৰীয়াই আচ্ছাৰ ওপৰত এটাই ব্লেম দিছে যে চাহ জনগোষ্ঠীটো আঁতৰাই মানে আদিবাসী সম্প্ৰদায় হওক আৰু আদিবাসীটোৱে মানে হ'ব লাগে। কিন্তু জাতীয় মহাসভাই আমি দেখিবলৈ পাইছোঁ আশা জন্ম 1996হে হৈছিলে আৰু তেওঁলোকে কোকৰাঝাৰৰ এটা ঘটনা হৈছিলে সেইটো সময়ত বড়োসকলৰ মাজত। তেতিয়া তেওঁলোকৰ কিছু সকাহৰ বাবে এটা সংগঠন আৰম্ভ হৈছিলে আশা। আৰু আমি নাভাবোঁ যে তেওঁলোককো আমি বেয়া নাপাওঁ, কাৰণ তেওঁলোকেও জনগোষ্ঠীটো উন্নয়নৰ কাৰণেই কৰি আছে, মাত্ৰ তেওঁলোকৰ নেতৃত্বত কিছু ভুল আমি দেখিবলৈ পাইছোঁ। কাৰণ চাহ জনগোষ্ঠী বুলি জাতি এটা নাই। জাতি সাধাৰণতে আমাৰ ওৰাং, মুণ্ডা, তেলী, কুৰ্মী, ভূমিজ এই ধৰণে প্ৰত্যেক জাতিবিলাক আছে। তেওঁলোকক সংমিশ্ৰণ কৰি এটা সন্মিলিতভাৱে নামহে দিয়া হৈছে চাহ জনগোষ্ঠী বুলি। গতিকে আমি চাহ জনগোষ্ঠী বুলি ক'তো সংবিধানতো নাই বা জাতীয় হেৰিটো ক'তো নাই বা আদিবাসী বুলিও নাই, ভাৰতীয় সংবিধানত আদিবাসী বুলিও নাই। গতিকে আমি যি দেখিবলৈ পাইছোঁ এইবিলাক বিভ্ৰান্ত ধাৰণাবিলাক নহয়, এক মিলাই মিছাৰে দুটা ভাতৃ সংগঠন আচাৰ আৰু আচ্ছা গোটেই জনগোষ্ঠীটোৰ উত্তৰণত তেওঁলোকে সহযোগ কৰক আৰু এই ধৰণৰ বিভেদকামী বক্তব্যবিলাক নাৰাখক। বিশেষকৈ আচাৰ বক্তব্যবিলাক আমি বেছি দেখিবলৈ পাইছোঁ এইটো সময়ত, কিন্তু আচ্ছাৰ পৰা আমি দেখিবলৈ নাই পোৱা। আৰু আচ্ছাও কিন্তু তেওঁলোকে সদায় কি কৰিছে, তেওঁলোকে মিলা মিছাত যোৱা চেষ্টা এটা কৰিব লাগে আৰু দুটা সংগঠনে লগ খায়। চাহ জনগোষ্ঠী বুলি যিটো জাতি 108টা জাতি, প্ৰত্যেকটো জাতিৰ নিজস্ব নাম আছে আৰু সেই বুলিয়ে সন্মিলিত হ'ব। যদি STও হ'বলৈ যায় কিন্তু জাতি হিচাপেহে হ'ব, চাহ জনগোষ্ঠী হিচাপে কেতিয়াও নহয় বা আদিবাসী হিচাপে কেতিয়াও নহয়। আৰু সাধাৰণতে আদিবাসী বুলি ক'লে ইংৰাজীত ইণ্ডিজিনিয়াছ, অসমীয়াত ক'লে খিলঞ্জীয়া। গতিকে এই বস্তুটো তেওঁলোকে আদিবাসীসকলে বুজি পাওক যে অসমত খিলঞ্জীয়া সকলোৱে আছে, খিলঞ্জীয়া ভূমিপুত্ৰ আছে ইয়াত। গতিকে আমি যদি আদিবাসী বুলি ক'বলৈ যাওঁ ডাঙৰ এটা বিভেদৰ সৃষ্টি হ'ব। গতিকে গোটেই জাতিজনৰ নিজস্ব পৰিচয় আছে, ওৰাং, মুণ্ডা, খেৰীয়া বুলি থাকক, চাহু, কুৰ্মী, ভূমিজ এই ধৰণে প্ৰত্যেকটো সম্প্ৰদায়ৰ নিজৰ নিজৰ নাম হৈ থাকক আৰু এক সংমিশ্ৰণ। ইতিমধ্যে অসম চৰকাৰে যি ধৰণে চাহ জনগোষ্ঠীৰ উন্নয়ন চাহ জনজাতি উন্নয়ন সঞ্চালকালয় আছিল তাত সংযোজন কৰিছে। ইতিমধ্যে আপোনাৰ এই বিষয়ে তেওঁলোকে ৰেজিষ্টাৰত কৰি দিছে যে চাহ উন্নয়নৰ লগতে আদিবাসীটো সংযোজন কৰি দিলে। তাৰমানে অসম চৰকাৰেও এটা স্বীকৃতি দিছে আদিবাসীক, চাহ জনগোষ্ঠীৰ উন্নয়নো আদিবাসী বুলি যি ধৰণৰ সংযোজন হ'ল তাত কিন্তু আমাৰ আপত্তি নাই, কাৰো নাই। আচ্ছাই কেতিয়াও আপত্তি কৰা নাই। গতিকে আচ্ছাও সহযোগ কৰক, গোটেই অসমৰ এই জনগোষ্ঠীটো উত্তৰণত তেওঁলোকে সহায় সহযোগ কৰি এই ধৰণৰ তাৰতাম্য নানি। মই ভাবোঁ ৰাজনৈতিক লাভালাভ বুলি আমি বিশেষকৈ ক'ব এইকাৰণে নিবিচাৰোঁ, এয়া বহুত আগৰ পৰাই চলি আছে। আচ্ছাই মাজে মাজে উলিয়াই থাকে যে এইটো আদিবাসী হ'ব লাগে, আৰু এই ৰাজনীতি বুলি যদি আমি ক'ব যাম তেন্তে এইটো বহুত আগৰ পৰা নহ'লহেঁতেন। মাত্ৰ আমি ভাবোঁ এয়া কিছুমান পদবীধাৰী তেওঁলোকে এটা বাপ পাইছে, এটা আচ্ছাৰ সদৌ অসমৰ সভাপতি হৈছে, যদি এটা সংগঠন হয়তো বাপটো নাপাব পাৰে। গতিকে গোটেই এটা 108টা জাতি, প্ৰায় 80 লাখ 90 লাখৰ এতিয়া বৰ্তমান চাহ জনগোষ্ঠী ইমান জাতি আছে। তো এওঁলোকক সুন্দৰকৈ যি ধৰণে আগবঢ়াই নিব লাগে তাত দুটা সংগঠনে থাকক। আচ্ছাক আমি কেতিয়াও নাভাবোঁ যে কোনোবা এটা বেয়া কৰিছে বা কিবা কৰিছে, মাত্ৰ তেওঁলোকৰ মুখৰ সংযম ব্যৱহাৰ কৰক আৰু জনগোষ্ঠীটোৰ উত্তৰত দুইটা সংগঠন লগ খাই পেলাই মিলাই মিছাৰে। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে অন্যান্য ৰাইজেও এইডোখৰত বেয়া পাইছে তেওঁলোকে ভাতৃ সংগঠনটো। এইবিলাক নহওক, প্ৰতিটো সম্প্ৰদায়ে আমাৰ সম্প্ৰীতি আমাৰ লগত আছে, চাহ জনগোষ্ঠী তেওঁলোকে লগ দিছে। আমি বৰ্তমান একাকাৰ হৈ অসমীয়া হ'বলৈ গৈ আছোঁ, অসমত আমি আছোঁ, আমিতো ঘূৰি নাযাওঁ কেতিয়াও বাহিৰলৈ। গতিকে আমি যি ধৰণে অসমীয়া হৈছোঁ তাত আমি এতিয়া যদি আদিবাসী আমি sadri ভাষা কওঁ, এইবিলাক যদি আমি কৰি থাকোঁ বৃহত্তৰ অসমীয়াত জাতিটোত ভাষা সৃষ্টি হ'ব। এই সৃষ্টি আমি নিবিচাৰোঁ। আমি বৃহত্তৰ অসমীয়া জাতি, আমি চাহ জনগোষ্ঠী অসমৰ বিশেষকৈ দ্বিতীয় বৃহৎ এটা জনগোষ্ঠী। প্ৰথম জনগোষ্ঠী মুছলিম সম্প্ৰদায়, তাৰপিছতে চাহ জনগোষ্ঠী। গতিকে চাহ জনগোষ্ঠী যদি এই ধৰণে বিপথে পৰিচালিত হয় অসমৰ বিশেষকৈ বাধাৰ প্ৰাচীৰ হ'ব, আৰু আমি নিবিচাৰোঁ অসমৰ উন্নয়ন, অসমীয়া জাতিৰ উন্নয়নত এই ধৰণৰ বাধা হওক। গতিকে আশাক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে মিলা মিছাৰে আগবাঢ়ক আৰু আমাক সহযোগ কৰক।